আমাৰ শিৱৰাত্ৰি পূজাটো অকণমান দেৰিকৈ হ'ল, মানে আমাৰ ঘৰত আজি মা নাই, তো মামাহঁতৰ তাত গৈছে আৰু গমেইতো পাই আমি অকণমান অকৰ্মান্য ল'ৰা না, তো মা নহ'লে অলপমান প্ৰব্লেম হৈ যায়। তো ছাগলী তাগলী দৰক দি চাহ বনাই খাই আমাৰ আজি ককাৰ মানে বছৰ কি হৈছিল, তো তাতেও সেৱা চেৱা কৰি এতিয়া ওলাই আহিছোঁ আমাৰ ওচৰৰ এটা বিখ্যাত মন্দিৰ, এটা ভাঙাৰা মন্দিৰ, আমাৰ ওচৰ পাজৰৰ মানুহখিনিয়ে গমেই পায় আৰু বহুত মানুহ, বহুত ধুনীয়া পূজা হয় তাত। তো তাত দেখাব আহিছোঁ গাইজ, শেষলৈকে চাই থাকক। আজিৰ ভিডিঅ'টো অকণমান বেলেগতকৈ বেলেগ হ'ব গৈ আছে, তো ৱেলকামটো কৰিলোঁ। তো হে গাইজ, ৱেলকাম বেক টু মাই চেনেল কে ব্লগছ। আৰু শিৱৰাত্ৰি পূজা পালন কৰোঁ, বলক মোৰ লগত, বলক নহ'লে আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ। আৰু অকল ময়ে নাই, তো মোৰ লগত আৰু আছে, গমেই পাই কোন থাকিব, তো গমেই পাই কোন থাকিব পাৰে, এয়া চাওক উৎপল দা। তো আমি একেলগে গৈছোঁ, এই গাড়ী হৈছে আমাৰ ভিন্দৰ, কাৰণ আমাৰ গাড়ীখন ভাইটি লৈ গৈছে পূজা চাব, উৎপল দাৰ গাড়ী গৈছে পূজা। তো আজি ভিন্দৰ গাড়ী লৈ আহিছোঁ চাবৰ কাৰণে, নতুন গাড়ী। তো বলক। ৰ'ব গাইজ, প্ৰথমতে এটা কথা কৈ লওঁ, মানে শিৱৰাত্ৰি পূজাটো এইবাৰ একদম চিম্পুলকৈ দেখাম বুলি ভাবিছোঁ দিয়ক, মানে বহুত বেছিও এক্সপেক্ট নকৰিব আৰু, কাৰণ ইমান অসুবিধাৰ মাজতো যে ভিডিঅ' বনাব আহিছোঁ সেইটোৱে বহুত ডাঙৰ কথা, বুজিছে নহয় আৰু। তো এনেকৈ আহি কিনে এনেকৈ পাই গ'লোঁ আমাৰ দুৰ্গা পূজা, এইটো দেখিছে নহয়, মানে গোটেই এৰিয়াটো দুৰ্গা পূজা হয় ইয়াত। তো মানে আমাৰ বংশৰ তিনিআলিত দুৰ্গা পূজা। আমি যাম এইটো ফালে দি এনেকৈ গৈ লেফ্ট ছাইড যাব লাগিব, ৰ'ব মানে সময় নহয় দিনাই গাইজ, নহ'ব লগা বস্তু হৈ থাকে, এতিয়া জাম লগা কোনো কথাই নাই, আজি আকৌ জামত পৰি গ'লোঁ ইয়াতে। তো এইটো ফালে দি এনেকৈ লেফ্ট ছাইড যাব লাগিব, অলপমান ঠাই এনেকৈ লেফ্ট ছাইডে সোমাই গৈ কিনে আৰু অকণমান গ'লে পাম, ৰ'ব বহুত বেছি টাইম নালাগে আৰু ইয়াৰ পৰা। এই গাইজ বৰ ৰ'ব নালাগে, ৰ'ব এইটো শেষৰটো টাৰ্ণিং, ৰ'ব পালোঁ আৰু পালোঁ অলপমান টাইম আৰু। তো গাইজ তাড়াতাড়ি আহি কিনে আমি গেট পাই গ'লোঁ আৰু জল্দি জল্দি সোমাব লাগে আৰু গাড়ী থ'ব লাগে আৰু চাব লাগে, বলক বলক। তো আমাৰ গাড়ী ইয়াতে থৈ দিলোঁ, আমাৰ ভিন্দৰে মানে বাসন্তীখন আমি ইয়াতে থৈ দিলোঁ আৰু এতিয়া যাম তাত। চাওক কিমান মানুহ দেখিব পাৰে, ইয়াৰ পৰা ভালকৈ গমেই পোৱা নাই, যেতিয়া তাত যাম তেতিয়া গম পাব। গৈ দেখাই আছোঁ ডাইৰেক্ট, অলপমান লাজো লাগে ইমান মানুহ, কিন্তু লাজ কৰি লাভ নাই, এইটো আমাৰ কাম। বাকী মানুহবিলাকৰ যাৰ যি কাম কৰি আছে, এইটো আমাৰ কামটো আমি কৰিবই লাগিব। লেটছ গ' গাইজ। তো গাইজ তাড়াতাড়ি সেৱা কৰিবৰ কাৰণে ইয়াৰ পৰা অকণমান ধূপ চাকি লৈ লওঁ আৰু ভিতৰত যাওঁ, চলো। তো গাইজ ফাইনেলি আহি পালোঁ, কিন্তু একচুৱেলি আহি পালোঁ মানে কি অকণমান দেৰি হ'ল চাগে, আমি আহালৈকে অলপ মানুহ কমিছে, মই কৈছোঁৱে ঘৰত মা নাছিলে। তো মন্দিৰ হৈছে এইটো তো ভিতৰৰ পৰা দেখাই আছোঁ ভালকৈ, চাই থাকক। তো কেমেৰাটো লগৰজনক ধৰিব দিওঁ, অকণমান লেভেলটো দেখাওঁ দিয়কচোন ময়ো কেমেৰা আগত। তো চলো। গাইজ মানুহ বহুত সেৱা কৰাৰ কাৰণে চাওক, একচুৱেলি লাইন পাতিব লগা হৈছে, সেৱাটো কৰি আহি কিনে বাকীখিনি দেখাই আছোঁ। আপুনি যিমান দেখিছে তাতকৈ বেছি মানে লাইন আছে, লেফ্ট ছাইডে আকৌ তললৈকে লাইন আছে, গতিকে মই সেৱাটো কৰিলোঁ, তাৰ পৰা বাহিৰত আহি কিনে দেখাই আছোঁ। চাওক এই বাহিৰতো এনেকৈ মন্দিৰ আছে, 2-3 ঠাইত মন্দিৰ আছে, বাহিৰত চাকি ধূপো এনেকৈ দিব পাৰি। আৰু ভিতৰত মই ভিডিঅ' নকৰিলোঁ কিয়, কাৰণ ইমান মানুহৰ মাজত যদি মই ভিডিঅ' কৰি থাকোঁ, মানুহ থিয় দিব জেগা নাই, কেনে যে গালি দিব মোক ভাবক। এই চাওক লাইন য'লৈকে দেখা পাইছে আপুনি তালৈকে লাইন, আৰু ভিতৰততো আৰু বহুত দীঘল লাইন ভাবক। তো ইয়াত এনেকৈ লাহে লাহে ছাতৰ ওপৰত আহিছোঁ, ইয়াতে কথা পাতোঁ, ৰ'ব তলত লাজ লাগে। ভগৱান কিবাকৈ সেৱাটো কৰি আহিলোঁ, আৰু আহিছোঁ ক'ত দেখা পাইছে, ফুল একদম ছাতৰ ওপৰত। চাওক এইটো মন্দিৰৰে ছাদ হয়, গোটেই ছাতৰ ওপৰত আহিছোঁ এটা কাৰণতে। চাওক এনেকুৱা মানুহ, মানে মই আপোনালোকক সেৱা কৰা কেনেকৈ দেখাম, কেইটা শ্বট ল'ম, কিমান দীঘল, 15-20 মিনিটৰ ভিডিঅ' বনাব লাগিব, মানে লাইন। আমিতো দেৰিকৈ আহোঁতে ইমান লাইন, ভাবক সোনকালে কিমান লাইন আছিলে। তো কিবাকৈ সেৱাটো কৰিলোঁ, একচুৱেলি 3 ঠাইত কৰিব লাগে, 2 ঠাইত কৰি আৰু এটা ঠাইত মানে আৰু বহুত টাইম ৰখিবলৈতো নগ'লোৱে তাত। তো বাকী তলৰ আৰু এটা পৰিৱেশ আছে, দেখাই আছোঁ, গোটেইখিনি মানুহ দেখাই আছোঁ। তো শিৱৰাত্ৰি পূজাৰ ভিডিঅ' মানে কি আৰু গাইজ, শ্বৰ্ট ভিডিঅ' আৰু অলপমান কৰিম, কিন্তু আহিব পাৰে আপোনালোকো। ভিংগেশ্বৰ দেৱালয় বংশৰত আছে ইয়াতে, মানে তিনিআলিৰ পৰা অকণমান সোমাই আহিব লাগে ভিতৰত।
বহুত ভাল লাগে আহি কিনে আৰু আজি শিৱৰাত্ৰিৰ দিনাতো আৰু বহুত বেছি ভাল লাগে তো গাইজ তলত যাওঁ আৰু অকণমান কিবা দেখাম তাৰে পিছত জল্দি জল্দি ঘৰ যাব লাগে কাৰণ মা নাই ছাগলী তাগলী এইবিলাক আকৌ পানী খুৱাব লাগে কিবা কাৰণে নাটক আছে নহয় গাইজ তো চলো বাকী আৰু পৰিৱেশলৈ দেখাইছোঁ লেটছ গো মই যে কৈছিলোঁ বাহিৰতো 2-3টা ঠাইত সেৱা কৰিব পাৰি এইটো এটা এনেকৈ তাৰে পিছত ইয়াৰ আগতে অকণমান আগতে এটা দেখাইছোঁ মানে মই মেইনটোৱে দেখাব পৰা নাই একদম ভিতৰত তলত গৈ কিনে অকণমান আন্ধাৰো যে কেমেৰা সেই নকৰে তো এইটোও বহুত বেছি ভাল লাগে চাওক কিমান মানুহ যদি আহিব আহে এবাৰ আহি কিনে চাই যাব এতিয়া এনেকৈ এটা সেৱা লওক দিছোঁ এতিয়া এনেকৈ এটা সেৱা লওক আৰু কেতিয়াবা আহিব বংশৰত এই মন্দিৰটোত বহুত ভাল লাগে তো এইবাৰ আহিছোঁ মেইন ঠাইত মানে এইটো নহ'লে নচলে দিয়ক মানে আহিছোঁ প্ৰসাদ চাওক মই লৈ দেখুওৱা নাই ইয়াত যোনটো ঠাইত মানে যোগাৰ কৰি আছে সেইটো দেখাইছোঁ এইবিলাক ৰাতিৰ কাৰণে কৰি আছে চাওক না মানে কি ক'ম আৰু কিমান এইখিনিতো অকণমান দেখিছে এই ঘৰটোৰ ভিতৰত আকৌ ইয়াতকৈ মানে ডবল আছে ভাবক তো এতিয়া লাহে লাহে আমি ঘৰৰ পিনে যাওঁ আৰু কাৰণ ইয়াততো প্ৰায় গোটেইখিনি যিখিনি পাৰোঁ সেইখিনি দেখালোৱে বাহিৰত গৈ কিনে এটা বেলেগ ধৰণৰ বস্তু দেখিছোঁ ৰ'ব মানে আগতে নাছিলে এতিয়া নতুনকৈ দিছে চাগে গৈ দেখাই আছোঁ ৰ'ব ভূপেন গাইজ তো গাইজ মই যে কৈছিলোঁ কিবা এটা দেখাম চাওক না এই পুখুৰীটোৰ ওপৰত যিমানবোৰ ভাহি থকা বস্তু চাওক ক'লা ক'লা যে এইবিলাক যে দেখিছে এইবিলাক ওপৰত একদম গোটেইবিলাক ক'লা ক'লা যে আছে এইবিলাক গোটেই মাছ হয় গাইজ চাওক না নতুনকৈ দিছে বোলে ইয়াৰ আগতেও আছিল কিন্তু মাজতে আকৌ কমিছিল এতিয়া চাওক না মানে এইটো ৰাইট চাইডে মন্দিৰ লেফ্ট চাইডে আহিব আহে এবাৰ আপুনি আহি কিনে চাই যাব না বেছি ভাল লাগে তো গাইজ টাটা বাই বাই ভিংগেশ্বৰ দেৱালয় আৰু এতিয়া আমি তাড়াতাড়ি ঘৰ যাব লাগে ঘৰ তো গাইজ আজি এইটোৱে আছিল অকণমান সৰু ভিডিঅ' এটা চাগে বহুতে ক'ব পাৰে মানে ইমান সৰু ভিডিঅ' কিন্তু সৰু এটা কাৰণতে চাওক মই কৈছোঁ অলৰেডি এনেকুৱা এটা প্ৰব্লেম ঘৰত মা নাই তাৰে পিছতো মই সাহস কৰি ওলাই আহিছোঁ যে ঘৰত তালা চালা মাৰি কিনে ভাইটি অফিচত গৈছে সিটো নাই ঘৰত মাও নাই ছাগলী আছে এইবিলাক মাহঁতৰ খেতি যে মানে মুৰ্গী ছাগলী এইবিলাক বহুত কিবা কানি আছে তো আধা ঘণ্টাৰ কাৰণে ওলাই আহিছিলোঁ যিহেতুকে ঘৰৰ ওচৰৰ মন্দিৰ তো ইয়াতকৈ বেছি লাম্বা কৰিব নোৱাৰিলোঁ ভিডিঅ'টো নেক্সট ভিডিঅ' বহুত বেছি ভালকৈ কৰি আছোঁ অলপ বেলেগ ভিডিঅ' তো শিৱৰাত্ৰি পূজা বুলি নকৰিলেও অলপমান বেয়া দেখি না তো আহি গ'লোঁ গাইজ থেংক ইউ ছ' মাছ ইমানখিনি আপোনালোকে ভিডিঅ'টো চাই থকাৰ বাবে ছাপোৰ্ট কৰিব নতুন চেনেল নেক্সট ভিডিঅ'ত লগ পাম বাই বাই